এতিয়া বিহু মাঘ বিহু বোলে বাবা এইটো নি শৌচৰ দুৱাৰত লগে দিবি শৌচৰ দুৱাৰত লগে দিলে তই তাতে বোলে গৈ থাকে মইতো নাজানো বোলে তাতে ঘুমাই দিবি আপনা আপনি হলকে উলিয়াই গৈ যা তাহলে আমিতো নাজানো না শৌচটো আমি ক্লাছ 6ত আমাৰ শৌচৰ দুৱাৰ কি আমি আমাৰ ঘৰত বেলেগ বুলি কয় এইটো ক'ব নোৱাৰি এতে এই এনেহেন ঘটনা আমাৰ সৰু কালতে ঘটি গৈছে আৰু এটা সৰু ঘটনা কওঁ এইটো বেংগলৰ আমাৰ অসমৰ নহয় বেংগলত এটা চান্দি চক বুলি জাগা আছে তাতে খুব চুৰি ডাকাইতি হয় খুব চুৰি ডাকাইতি হৈ থাকে আৰু মাৰ্ডাৰ চাৰ্ডাৰো হৈ থাকে এটা মানুহে এসপির তাতে বাংলা এসপি স্যার আমারে একটা কোনো করেন বলে কি করা লাগে তোরে বলে স্যার একটা আমার কোনো ব্যবস্থা করেন কোনো একটা ছোট মোটো চাকরি দেন মানে উৰুকাৰে বহুত ভাল লাগছে ন নিশ্চয় আমাৰ বিজনী উৰুকা এইটো বিজনী উৰুকা গৈছো সকলো ৰাইজকে মজা লাগছে উৰুকা এইটো মই আছো দেই কেনেকৈ লাগছে ভাইটি একদম বঢ়িয়া একদম মজা এতিয়া আমিও যাই খানা চলি আছে আমাৰ হয় নেকি এতিয়া আমি ঘৰত যাই খানা খাম ঘৰত যাই খাম দেই ময়ো ঘৰত যাই খাব লাগিব নহ'লে উপায় নাই নহ'লে মাছ মাংস গোন্ধাব নহয় মই লৈ গৈছোঁ নহয় তেতিয়াবা লৈছোঁ দিনত লৈ গৈছোঁ নিশ্চয় ভাল লাগছে খাইছোঁ একদম একদম ভাল লাগছে গুড নাইট ৰাতি কাৰণে বহুত সমস্যা থাকিল মোৰ ইউটিউব চেনেল চাব নাপাৰিব কৰে যে সেইখিনি আৰু हेलो हेलो যাওঁ দেখা পালি না মোৰ ঘৰ যাবই মন নাযায় এইটোৱে মোৰ ঘৰ যাবই মন নাযায় সকলো ৰাইজক দেখিছোঁ আমাৰ পিকনিক গাৰ্লছ স্কুলত ফেন ফিল্ডত আৰু राजीव कुमार আজি মই জেঠা লাভ পাইছোঁ দেই কিন্তু কথা বল পৰা নাই জেঠা লগত কিন্তু আজি মই কথা পাতিলোঁ জেঠা লগত এই জেঠাৰ কাহিনীবিলাক আৰু নাটকবিলাক চাই বহুত ভাল লাগছে ঠিকে আছে ধন্যবাদ তেখেত ৰাজীৱ ৰায় তেওঁৰ এখন হাত নাই তেওঁক পাৰিলে আপোনালোকে অলপ সহায় কৰিব তেওঁ ইউটিউব চেনেলত বিভিন্ন ধৰণে কথা বিভিন্ন ধৰণৰ বিষয় তেওঁ উপস্থাপন কৰে আপোনালোকে চাব বহুত উপকৃত হ'ব তেওঁ হেণ্ডিকেপ যদিও তেওঁ হেণ্ডিকেপ বুলি নিজক নাভাবে নিজকে সক্ষম বুলি ভাবে আৰু সদায় তেওঁ ইউটিউব চেনেলত বিভিন্ন ধৰণৰ বিষয়বস্তুৰ ওপৰত তেওঁ পোষ্ট দি থাকে আপোনালোকক মই অনুৰোধ কৰিছোঁ অনুগ্ৰহ কৰি তেখেতৰ পোষ্টটো এবাৰ চাবচোন দ্বিতীয়বাৰ আপোনালোকে নিজেই তেওঁৰ লগত পৰিচয় হ'বলৈ তেওঁক লগ কৰিবলৈ আপোনাৰ মন যাব ধন্যবাদ আপোনাক এইখিনি মই আপোনাৰ কথা ক'লোঁ আৰু আপোনাৰ মই ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আপুনি এই ইউটিউবৰ যোগেদি আপুনি আগবাঢ়ি যাওক ছ'চিয়েল মিডিয়াত আপুনি জিলিকি পৰক এইটোৱে মোৰ আন্তৰিক আশা ভোগালী বিহুৰ আটাইলৈ মোৰ শুভেচ্ছা থাকিল কি বাৰু সকলোকে শুনিছো কি বাৰু মই গান বুলুৱা বিহু মাৰো